আত্মসংস্থাপনৰ পথ ল'ব পাৰে তাৰ বাবে এইবাৰ বাজেটত আমাৰ যুৱকসকলৰ বাবেও আত্মসংস্থাপনৰ আমি এটা নতুন আঁচনি হাতত লৈছো। এইবাৰ আমি বাজেটত ঘোষণা কৰিছো যে অসমৰ 1 লাখ ল'ৰা ছোৱালীক আমি বেংকৰ পৰা কোনো লোন বা গ্যাৰেণ্টি নোহোৱাকৈ 2 লাখ টকাকৈ আমি আৰ্থিক সাহায্য আগবঢ়াম যাতে তেখেতসকলে একোটা উদ্যোগ বা একোটা ব্যৱসায় নিজৰ ঘৰখনত গঢ়ি তুলিব পাৰে। চৰকাৰী চাকৰিত স্বচ্ছতা অনাৰ পিছত এইবাৰ আমি অসমৰ যুৱক যুৱতীক বা অসমৰ আই মাতৃসকলক কৰ্মমুখী কৰি তোলাৰ বাবে বিস্তৃত আঁচনি আমি হাতত লৈছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ চৰকাৰখনৰ উদ্যোগত অসমৰ কৃষি অৰ্থনীতিক এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমি প্ৰয়াস কৰিছো। যোৱা বছৰটোত আপোনালোকে জানি ভাল পাব যে অসমৰ বহু উদ্যোগী যুৱকে কৃষিক নিজৰ জীৱনৰ সংস্থাপনৰ পথ হিচাপে আঁকোৱালি লৈছে। অসমৰ ৰঙা ধানেই হওক বা অসমৰ মৌ উদ্যোগৰ ৰপ্তানিয়ে হওক বা অসমৰ ভোট জলকীয়াই হওক, এনেধৰণে অসমৰ কৃষি অৰ্থনীতিক শক্তিশালী কৰিবৰ বাবে বহুতো স্বাৱলম্বী যুৱকে খেতিৰ পথাৰলৈ আৰু এবাৰ ওলাই আহিছে আৰু যোৱা বছৰটোত আমি অসমৰ পৰা অসমৰ বাহিৰলৈ 140 কোটি টকাৰ কৃষি সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হৈছো। আমাৰ বহুতো যুৱকে কৃষিৰ জৰিয়তে জীৱিকাৰ সন্ধানৰ এক নতুন পথ মুকলি কৰিছে আৰু অসমৰ কৃষি অৰ্থনীতিত এক সচ্ছলতা লৈ আহিছে। অসমৰ গ্ৰাম্য অৰ্থনীতিত সহায় কৰাৰ বাবে অসম চৰকাৰে এইবাৰ আৰু এটা নতুন পদক্ষেপ হাতত লৈছে। সেয়া হ'ল হস্ততাঁত আৰু বস্ত্ৰশিল্পক উদগনি জনোৱা। আমি দেখা পাওঁ